পাউডাৰ মেইন হয় গৰম দিনত বিশেষকৈ ডিঙিত লগাবৰ কাৰণে বেছি হৈ গ'ল ন সৰু হৈ থাকোঁতে এনেকুৱা ভাবিছিলোঁ যে পাউডাৰ লগালেই যেন বগা হৈ যাম আৰু সেইটো কাৰণে পূৰা লেপি লেপি পাউডাৰ লগোৱা হৈছিল আৰু আজিকালিতো পাউডাৰ লগোৱা কমিয়ে গ'ল প্ৰায় নলগোৱাই হ'লোঁ আৰু মানে নলগাই গৰম দিনকেইটা অলপমান ঘামৰ কাৰণে ডিঙিত লগোৱা হয় কিন্তু সেয়াও নলগোৱা নিচিনাই হয় প্ৰায় কিন্তু সৰুতে কিন্তু কিছু পাউডাৰ লগাইছিলোঁ দেই আপোনালোকে লগাইছিলে নে মোক জনাবচোন মই এনেকুৱা ভাবিছিলোঁ যেন পাউডাৰ লগালেই যেন বেছি বগা হৈ যাম এসোপামান পাউডাৰ লগালে বগা হৈ যাম তেনেকুৱা ভাবিছিলোঁ আপোনালোকে কোনে কোনে ভাবিছিলে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এতিয়াৰ পৰাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আৰু বহুত দিনেই হ'ল আৰু ভিডিঅ' নিদিয়াৰ কাৰণটো মই আপোনালোকক জনাম বাৰু পাছত অলপ মনত অশান্তিৰ সৃষ্টি হৈ আছিল এটা কথাৰ পৰা আৰু যিটো কাৰণে মই ভিডিঅ' দিয়া হোৱা নাছিল অলপ এগৰাকী মানুহৰ অলপ কথাই মোক দুখ দিছিল বুলিও ক'ব পাৰি আৰু সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিল আপোনালোকক শেষৰ ফালে মই জনাম কিয় দিয়া হোৱা নাছিল তাৰপিছত বহুত ভাবি চিন্তি দিবলৈ আকৌ ষ্টাৰ্ট কৰিছোঁ চ' আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এইফালে চাই আছোঁ কোনোবা আহিছে আৰু এইফালে খিৰিকী পৰ্দাৰ নাই পৰ্দাৰ ধুবলৈ ধুই থোৱা আছে চুলিখিনিও ধুই থোৱা আছে শুকোৱা নাই আৰু চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় লাইটটো মেইন বস্তু অফ কৰি দিয়াটো বগা হৈ আহিছোঁ গোটেইজনী একেবাৰে চাৰ্জাৰডাল ৰুমত আছিলে চ' সেইডাল লৈ আহিছোঁ তললৈ বহি লওঁ জানেনে আমাৰ প্ৰায় কালি পৰহিলৈকে বন্ধ হৈ আছিলে কণ্টেইনমেণ্ট জোন হৈ আছিলে প্ৰায় 21-22 দিন কি অৱস্থা বস্তু এটা দেখালোঁ আপোনালোকক মই বস্তু এটা সেইদিনাখনি আনিছিলোঁ এইটো পানী আছে এইটো মই আনিছোঁ ক'ৰ পৰা জানে সেই প্লেনটো দেখাই আছোঁ ৰ'ব লোকৰ বাৰীৰ পৰা আমাৰ বাৰীলৈ আহিছে মই সেইটো কাৰণে ভিতৰলৈ লৈ আহিছোঁ এইটো দেখিছে এই তাত পৰা আহিছে মানে সেইখন বাৰীৰ পৰা আহিছে আৰু মই সেইটো কাৰণে ভিতৰলৈ বুলিয়ে লৈ আনিলোঁ ছিঙি পেলাই আৰু দুটামান ইয়াৰ পৰা বনাম এনেকুৱা আৰু দুটামান সেই তাৰ পৰা আনিম আমি ওপৰত ৰুমত থ'ম বুলি ভাবি আছোঁ বহুদিনৰ পৰা বিচাৰি আছিলোঁ এইটো কেনেকৈ আহি গ'ল নাজানো বহুত বস্তু আহি পেলাই বহুত জংঘল হৈ আছে গতিকে বহুত গুচি মানে জেগাডোখৰ খালী হৈ আছে যে চব জংঘল হৈ যায় আৰু চব বস্তুবিলাক এইফালে গুচি আহে আমাৰ বাৰীফালে আৰু এইটো বাৰু ভাল বস্তুৱে আহিছে মানে আজাই থ'ব পৰা যাব চ' আজি একেবাৰে সৰু ভিডিঅ' এটা বনাইছোঁ আৰু এটা কথা মই কৈছিলোঁ যে আৰম্ভণিতে কথাটো যে মই কিয় ভিডিঅ' দিয়া নাছিলোঁ সেইটো বহুতে সুধি আছিল সেইটো এনেই দিয়া নাছিলোঁ বুলি ক'ব পাৰি কিন্তু এটা কথাই মোৰ মনত বহুত বেছি দুখ দি আছিল সেইটো হ'ল আপোনালোকে কওকচোন মই বহুত বেছি কথা কওঁ নেকি বাৰু এই কথাটোৱে মোক অলপ এইকেইদিন অশান্তিৰ সৃষ্টি কৰি আছিল মনত মই এটা কমেণ্ট পাইছিলোঁ আৰু কমেণ্টটোত দিছিল যে বোৱাৰী মানুহ হৈও আপুনি ইমান কথা কয় মই কমেণ্টটোৰ অৰ্থ কি বুজাইছে বুজি নাপালোঁ কিন্তু কমেণ্টটোৱে বহুত বেছি মনটো দুখ লাগিলে কিন্তু বহুত ভাবি চিন্তি পাছত ভাবিলোঁ যে নহয় মই তেওঁক উত্তৰটো দিয়া উচিত আৰু বহুত ভাবি চিন্তিলোঁ যে কিয় মই বেছিকৈ মানে ইমানেই মানে মনলৈ আহিছিল যে সঁচাকৈ বহুত বেছি কথা কওঁ নেকি বা কেনেধৰণৰ কিয় ক'লে অশান্তিৰ সৃষ্টি কৰে মনত আৰু সেইটো কাৰণেই মই ভিডিঅ'ত বনোৱা নাছিলোঁ আৰু ভাবিলোঁ যে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ কথাখিনি কৈ লওঁ তাৰপিছত মই কণ্টিনিউ কৰিম কাৰণ এটা কমেণ্টৰ কাৰণে মই কেতিয়াও ইউটিউব এৰি নিদিওঁ বা ইউটিউবৰ ভিডিঅ' নিদিয়াকৈ নাথাকোঁ কিন্তু এইকেইদিন মনটো বহুত বেছি অশান্তিৰ সৃষ্টি হৈছিল আৰু যিগৰাকীয়ে কমেণ্টটো কৰিছিল তেওঁক বহুত বহুত ধন্যবাদ আপুনি মোক কমেণ্ট কৰাৰ বাবে প্ৰথমতে আৰু তাৰ পাছতে মই আপোনাক জনাওঁ যে
আজিৰ যুগত বোৱাৰী বা ছোৱালী বা কোনোবাই কথা কোৱাৰ অধিকাৰ নাই বুলি মই নাভাবোঁ আৰু আপুনি নিশ্চয় জানে সকলোৰে কথা কোৱাৰ অধিকাৰ আছে আৰু যিহেতু আপোনালোকে মোক এটা কথা কওকচোন আমাৰ সমাজত বহুত এনেকুৱা মানুহ আছে বহুত বেছি মানুহ আছে যি বিশেষকৈ এটা কথা মানে চবেই কৈ থাকে যে আগৰ পৰা চলি আহিছে যে বিয়নী মেল বহে তাতে কাৰ ঘৰত কি হৈছে কি নহৈছে এইবিলাকে বিশেষকৈ আলোচনা হৈ থাকে কাৰ ঘৰত কোনে কি খালে কোনে কি পিন্ধিলে এইবিলাক আলোচনা হৈ থাকে তাৰপিছত সেইবোৰ আপডেট লৈ বেলেগক কয় নহয় জানো বাৰু তেনেকুৱা এটা প্ৰবাদ চলি আহিছে বহুত দিনৰ পৰা আগৰ পৰাই চলি আহিছে আৰু এনেকুৱা মানুহ আছে বুলি আপোনালোকে ভাবেনে নাভাবে মোক জনাব কিন্তু মই ভাবোঁ তেনেকুৱা মানুহ আছে বুলি আৰু আপোনাক মই কৈছোঁ যে মই সেইখিনি কাম কৰিবলৈ নগৈ আজৰি সময়খিনিত কেমেৰাৰ আগত অলপমান থাকোঁ আৰু সেইটোত যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে আপুনি মোৰ ভিডিঅ'বিলাক স্কিপ কৰিব গতিকে কাৰণ আপুনি হয়তো ভাল নাপাবও পাৰে বেছি কথা কোৱা আৰু আপোনাৰ ধাৰণা হ'ব পাৰে যে আপুনি কিন্তু মই যিটো পাইছিলোঁ এগৰাকী ছোৱালীয়ে হয় হয়তো মই নাজানো কোনোবাই ফেক কিবা দি পেলাই কৈছিলে নেকি সেইটো নাজানো কিন্তু এগৰাকী ছোৱালীয়ে হয় গতিকে তেওঁক মই কৈছোঁ যে তুমি যদি এগৰাকী ছোৱালী বা বোৱাৰী হয় তেতিয়াহ'লে তুমি গম পাবা যে বোৱাৰী হ'লা বুলি বা ছোৱালী হ'লা বুলি কথা কোৱাৰ অধিকাৰ নাথাকে বুলি মই নাভাবোঁ আৰু বোৱাৰী মানুহ হৈ যে কম কথা ক'ব ছোৱালী মানুহ হৈ যে এইটো মানুহৰ এটা নেচাৰ হয় আৰু বিশেষকৈ মই ইউটিউব চেনেল খুলিছোঁ যেতিয়া এইটো মই যদি মিউট ভিডিঅ' এটা দিওঁ হয়তো কোনেও নাচাব আৰু হয়তো তুমিও নাচাবা সেইটোও ভাল নাপাবা গতিকে কথাটো ক'বই লাগিব মই কাৰণ মই ইউটিউব চেনেল খুলিছোঁ কথা ক'বৰ বাবে আৰু আজৰি সময়খিনিত মই তেনেদৰে বিয়নী মেল নাপাতি ক'ত কি হৈ আছে কি নহৈছে এইবোৰ খবৰ খাতি নলৈ আৰু যিটো সমাজত চলি আহিছে সেইটো কাম নকৰি আৰু বিশেষকৈ তেনেকুৱা আপডেট বেলেগক দি নথকাতকৈ ফোনটো লৈ পেলাই অলপ সময় নিজৰ কাৰণে বা অলপ সময় এনেদৰে আছোঁ আৰু তাতে যদি তোমাৰ প্ৰব্লেম হৈছে তো প্লিজ তুমি স্কিপ কৰিবা ভিডিঅ'বিলাক কিন্তু বহুত এনেকুৱা ভাল ভাল ভিউৱাৰ্ছ আছে যিসকলে মোৰ ভিডিঅ' চাবলৈ আগৰে ৰৈ থাকে গতিকে তোমাক আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে ক'লোঁ যে যদি তুমি মোৰ কথাবোৰ ভাল নোপোৱা বহুত বেছি কথা কোৱা যেন লাগে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'বিলাক স্কিপ কৰিবা বহুত কথা ক'লোঁ আৰু হয়তো তেওঁ গম পাইছে এতিয়া মই কিয় কৈছোঁ কথাখিনি আৰু স্কিপ কৰিলেতো ভালেই নহয় জানো আকৌ যদি কমেণ্ট নকৰে বুলি মই আশা কৰিছোঁ কিছুমান কমেণ্টে মনবিলাক বেয়া কৰি দিয়ে মানে ভিডিঅ' বনাবলৈ উৎসাহটো নাইকিয়া হৈ যায় সেইবোৰ বাদ দিয়ক এতিয়া মই আপোনালোকক কেইটামান টিপছ দিম যিকেইটা মানে বহুতে মোক সুধি আছিলে যে কেনেদৰে স্কিনত পিম্পলছ হয় বহুতকেইটা কমেণ্ট আহিছিল যিকেইটা মই ভাল কমেণ্টৰ কথা লৈ আহিছোঁ যে স্কিনত প্ৰব্লেম হৈছে বা স্কিনত পিম্পলছ হয় অইলি স্কিন হয় এনেধৰণে বহুতকেইটা আৰু বহুত বেছি সোনকালে যদি মেকআপ কৰা হয় মেকআপ কৰিলে পিম্পলছ হৈ যায় এনেধৰণে বহুত মোক কমেণ্ট আহিছিল সেইকেইটাই ৰিপ্লাই এতিয়া দি লওঁ আৰু সেইটো মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ আগৰটো একো কাম নাইকিয়া ব'লক আজিৰ মেইন পাৰ্ট বহুত দিনৰ পৰা মোক বহুতে সুধি আছিলে যে স্কিনত পিম্পলছ হয় বা অইলি স্কিন হয় কেনেদৰে স্কিনৰ কেয়াৰ ল'ম কেনেদৰে কি কৰিম মেকআপ কৰাৰ পাছতে পিম্পলছ হৈ যায় এনেধৰণৰ বহুত কথা মোক সুধি আছিলে যে ক'বাচোন এটা ভিডিঅ'ত আজিৰ ভিডিঅ'টোত মই সেইখিনিয়ে কৈ দিওঁ বুলি ভাবিছোঁ কাৰণ ভিডিঅ'টোত আজি মই কোনো ধৰণৰ ৰেচিপি বা খোৱা লোৱাৰ কিবা কিবি ভিডিঅ' নিদিওঁ গতিকে তেনেধৰণে আজি সেইখিনিকে কওঁ বুলি ভাবিছোঁ ফাৰ্ষ্টতে আমি ফাৰ্ষ্ট পইণ্ট মেকআপ যিহেতু আজিকালি চবেই কৰে নহয় জানো মেকআপ কৰাৰ আগতে মানে বহুত ষ্টেপ বাই ষ্টেপ বহুত প্ৰডাক্ট ইউজ কৰা হয় আৰু আমি মেকআপ যেতিয়া ৰিমুভ কৰিবলৈ হয় আমি মেকআপ ৰিমুভাৰ ইউজ নকৰি ফেচ ৱাছ কৰি থৈ দিওঁ কিন্তু ফেচ ৱাছ কৰিলে কেতিয়াও মেকআপ যিখিনি মেকআপ ষ্টেপ বাই ষ্টেপ মেকআপ যিখিনি থাকে সেইখিনি বহুত ছালৰ ভিতৰলৈকে গুচি যায় বহুতখিনি সেইখিনি আমাৰ কেতিয়াও ৰিমুভ হৈ নাযায় গতিকে আমাৰ পিছত পিম্পলছ হোৱাৰ চান্সটো বহুত বেছি থাকে সেইকাৰণে সদায় মেকআপ ৰিমুভাৰ যদি মেকআপ ৰিমুভাৰ নাথাকে তেতিয়াহ'লে আপুনি যিটো নাৰিকল তেল পায় সেই নাৰিকল তেলেদিও অলপ সময় মাছাজ কৰাৰ পাছত মাছাজ কৰি ৱাছ কৰি দিলে তেতিয়া আপোনাৰ পিম্পলছ কেতিয়াও নহয় গতিকে যিসকলে আজিৰ আগলৈকে মেকআপ ৰিমুভ কৰিবৰ কাৰণে কেৱল ফেচ ৱাছ কৰি থৈ দিয়ে তেওঁলোকে প্লিজ অলপমান নাৰিকল তেল ইউজ কৰি অলপ সময় মাছাজ কৰি 3-4 মিনিট মাছাজ কৰি তাৰপাছত মুখখন ধুই দিবা আপোনাৰ কেতিয়াও পিম্পলছ নহয় আৰু ছেকেণ্ড পইণ্টটো হয় বহুতে কয় মেকআপ কৰাৰ পাছত আমাৰ পিম্পলছ হয় মেকআপে শ্বুট নকৰে কিন্তু ইয়াৰ কাৰণে বিশেষকৈ এটা কথা মই
একেবাৰে কম যেহেতু মেকআপ কৰিবৰ কাৰণে আজিকালি বহুত বিউটি ব্লেণ্ডাৰ হওক ব্ৰাছ হওক এইবিলাক বহুত ইউজ কৰা হয় আৰু যদিহে বিউটি ব্লেণ্ডাৰ আৰু ব্ৰাছটো চফা হৈ নাথাকে তেতিয়াহ'লে আপোনাৰ পিম্পলছ উঠাৰ চান্সটো বহুত বেছি থাকে আৰু যিহেতু মেকআপ যিবিলাক প্ৰডাক্ট থাকে সেইবিলাকতো বহুতখিনি কিছুমানৰ স্কিনত শ্বুট নকৰিবও পাৰে সেইটো আপুনি নিশ্চয় জানিব কিন্তু চব প্ৰডাক্ট ইউজ কৰিলেই আপোনাৰ যদি পিম্পলছ উঠে তেতিয়াহ'লে ফাৰ্ষ্টতে আপুনি যিটো বিউটি ব্লেণ্ডাৰ হয় সেইটো চাফা কৰি ল'ব আৰু লগতে যিখিনি ব্ৰাছ ইউজ কৰিব যাতে সেইখিনি এবাৰ ইউজ কৰাৰ পাছত সেইখিনি ভালদৰে ধুই চাফা হয় সেইটো আপুনি একবাৰ চাই ল'ব তেতিয়া আপোনাৰ মুখত কেতিয়াও পিম্পলছ নহয় বা মেকআপ কৰাৰ পাছত আপোনাৰ কেতিয়াও পিম্পলছ হৈ নুঠে চ' থাৰ্ড পইণ্টটো হ'ল বহুত দেখা যায় যে পিম্পলছ হয় এটা বা দুটা পিম্পলছ হ'ল আৰু সেইটো চবৰে ফুটাই দিবলৈ মন যায় নহয় জানো আৰু সেইটো গুণ মোৰ গাত আছে সঁচাকৈ কৈছোঁ বহুত ফুটাই দিব মন যায় আৰু এনেকুৱা হয় মই যদি মোৰ কেনেকৈ পিম্পলছ হয় আৰু মই আজিকালি কি কৰোঁ যিখন মোৰ ড্ৰেছিং টেবুল আছে আইনা আছে সেইখন বহুত পোহৰ পৰি থাকে মানে ৰাতি হ'লেতো গোটেই লাইটৰ পোহৰটো তাত পৰে আৰু মুখত কি হৈছে চব দেখা পায় চ' মই সেইখন ৰাতি মানে যেতিয়া গধূলি হয় লগে লগে তাত এখন কভাৰ দি দিওঁ যাতে মোৰ মুখত কি হৈ আছে দেখিব নোৱাৰে সেইটো মোৰ ফালৰ পৰাই টিপছ দিছোঁ দেই সেইটো বেলেগ একো টিপছ নহয় সেইটো টিপছটো হ'ল কেতিয়াও কোনো দিনে যাতে সেইটো ফুটাই নিদিয়ে বা নখ লগাই নিদিয়ে বা চেপি নিদিয়ে তেনে কৰিলে যিহেতু আপুনি এনেকৈ ফুটাই দিলে পিম্পলছ এটা হ'ল সেইটো আপুনি ফুটাই দিলে সেইটো বাহিৰৰ ফালে মানে ফুটি নাযায় সেইটো ভিতৰত বস্তুটো ফুটি যায় হয় ভিতৰত ফুটি যোৱাৰ লগে লগে সেইটো তাতে বহুতখিনি বস্তু ভিতৰতে থাকি আহে আৰু তাৰ পৰা আপোনাৰ স্কিনৰ মুখত বা য'তেই নহওক চবতে আৰু বেছি পিম্পলছ ওলাই আহিব গতিকে কেতিয়াও সেইটো চেপি নিদিব আৰু সেইটো চেপি দিলে অলপ সমান বগা নিচিনা বহুতে কয় যে ওলাই আহিলে কিবা বগা নিচিনা এটা ওলাই আহে সেইটো ওলাই আহিলে ভাল হৈ যায় বুলি কয় কিন্তু সেইটো মই নাভাবোঁ সেইটো সঁচা বুলি কাৰণ অলপ বস্তু ওলাই আহিলে তাৰ পাছত বস্তুটো ভিতৰতে ভাগি যাব যেতিয়া আপুনি হেঁচা প্ৰয়োগ কৰিব সেইটো ভিতৰত ভাগি যাব ভিতৰত ভাগি যোৱাৰ লগে লগে তাতে বহুতখিনি বস্তু আপোনাৰ থাকি আহিব যিখিনি আপোনাৰ পিম্পলছৰ বেয়া বস্তুখিনি থাকি আহিব আৰু লগে লগে আপোনাৰ আৰু মুখত বহুত ঠাইত পিম্পলছ ওলাই যাব চ' সেইটো কেতিয়াও নকৰিব চ' এনেধৰণৰ বহুত টিপছ আছে যিখিনি মই আপোনালোকক আৰু যদিহে পিম্পলছৰ কাৰণে বহুত বেছি পিম্পলছ হৈছে আৰু সেইটো কোনোবা আপুনি ভাবে যে কিবা লগাওঁ ভাল হওক সোনকালে তেতিয়াহ'লে ডক্টৰৰ পৰামৰ্শ লওক বেলেগ একো নুশুনিব ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰ হতুৱাই স্কিনৰ ডক্টৰ হতুৱাই ঠিক কৰি আপুনি বস্তু লগাওক কিবা মেডিচিন দিব বা কিবা মলম দিব যিকোনো বস্তু ইউজ কৰক ক্ৰীম ইউজ কৰক এনেই বাহিৰৰ কিবা প্ৰডাক্ট ইউজ কৰি আপুনি কেতিয়াও নলগাব চ' আজিৰ মই ভিডিঅ'টোত এইকেইটা টিপছে আপোনালোকক দিলোঁ আৰু দি যাবলৈ যত্ন কৰিম আৰু মুখখন সদায় চাফা কৰি ৰাখিব খোৱাৰ সময়ত প্ৰায় ধুই ল'ব আৰু বহুতেই সেইটো কাম কৰে মই জানো আৰু মেকআপ ৰিমুভৰ ক্ষেত্ৰত কোনো দিন মেকআপ ৰিমুভ নকৰাকৈ নুশুব কাৰণ এইটো আপোনাৰ স্কিনখনক বহুত বেছি ডেমেজ কৰে আৰু মেকআপ ৰিমুভ কৰিম বুলি বহুতে থাকি যায় কিন্তু সেইটো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো কেনে পালে চাই জনাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত এটা তলতে এটা ৰেড কালাৰ এটা বাটন আছে সেইটো টাচ কৰি দিব আৰু তাৰ কাষত যিটো ঘণ্টা আছে সেইটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পায় চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই